আঁঠুকাঢ়ি কাণত ধৰি মাফ খুজিছো এইকাৰণে মই তাতে বেয়া কাম কৰি মাফ খোজা নাই মই আঁঠুকাঢ়ি এইকাৰণে মাফ খুজিছো যাতে আমাৰ ল'ৰাকেইটাৰ প্ৰাণ বাচে সেইকাৰণে মই মাফ খুজিছো মই আঁঠু এইকাৰণে কাঢ়িছো আপুনি যদি পংকজ পাঠকৰ ভিডিঅ'টো চাই আপোনাৰ চকু হেমেকি উঠিব এজন পুৰুষে বিনা কাৰণত কেতিয়াও নাকান্দে আৰু তেখেতে যেনেকৈ কান্দিছে এজন হৃদয়বান লোকৰ নিশ্চয় বেয়া লাগিব তেখেতে নিজৰ সহপাঠী কেইজনক বচাবলৈ তেনেকৈ ৰাজহুৱাভাৱে ক্ষমা খুজিছে এতিয়া চাওক গোৱালপাৰাত কি হৈছিলে মই নাজানো যদিও মই নিজত পাইছিলোঁ যে এজন অৱসৰপ্ৰাপ্ত শিক্ষকক অপমান কৰাৰ কাৰণে পংকজ পাঠকক ৰাজহুৱাভাৱে আঁঠু কঢ়োৱা হৈছে চাওক এজন মানুহ যিজন মানুহে আজি কেইবাদিন ধৰি অসমৰ ছ'চিয়েল মিডিয়াত তুলপাৰ লগাই আছে তেখেতৰ ঔষধে বহুত মানুহৰ মুখত হাঁহি বিৰিঙাইছে আৰু তেনে ক্ষেত্ৰত সেই মানুহজনে আজি ৰাজহুৱাভাৱে ভিডিঅ' এটা প্ৰস্তুত কৰি কান্দিব লগা হৈছে তাতকৈ দুখৰ বিষয় একোৱে হ'ব নোৱাৰে আমাৰ অসমীয়া মানুহখিনি আচলতে হৈছে কি মানুহখিনিৰ এজন মানুহে নিজৰ কৰ্মৰাজিৰ ফলত আজি এটা স্তৰ পাইছে আৰু তেখেতে মানুহক সহায় কৰিছে ন বহুত যিখিনি মানুহৰ চুলি নাই এজন মানুহে চুলি গজাবলৈ লাখ টকা খৰচ কৰে কিন্তু সুফল নাপায় আৰু পংকজ পাঠকৰ ঔষধত বিনা পইচাত বহুত মানুহে সুফল লাভ কৰিছে আৰু চাগে সেইখিনি কথা বহুতৰ সহ্য নহ'ল আৰু তাকে পুতক তুলিবলৈ আজি পংকজ পাঠকৰ ওপৰত এনে অমানৱীয় কাণ্ড সংঘটিত কৰা হ'ল এয়া গ্ৰহণযোগ্য নহয় আৰু এখন ভাল সমাজৰ কাৰণে এনেকুৱা নিকৃষ্ট ঘটনা খুবেই দুখজনক আমি বিচাৰোঁ এই ঘটনাৰ তদন্ত হওক আৰু পংকজ পাঠকে ন্যায় পাওক চাওক যদি কিবা এটা ভুল কৰিছে তেনেহ'লে সেই ভুলৰ বিচাৰ কৰিবলৈ এখন আইন আছে পুলিচ আছে কিন্তু সেই মানুহকেইজনে সেই সমাজখনে গোৱালপাৰাৰ সমাজখনে এখন বিহু মঞ্চত এখন বিহুৰ বাকৰিত যেনেকৈ পংকজ পাঠকক অপমান কৰিলে তেখেতৰ যিটো মানহানি হ'ল সেয়া মানহানি হয়তো কেতিয়াও ঘূৰাই নাপাব সেয়েহে মই অনুৰোধ কৰিম সকলোকে পংকজ পাঠকৰ হৈ চবেই থিয় দিয়ক জাষ্টিছ ফৰ পংকজ পাঠক আমাক জাষ্টিছ লাগে পংকজ পাঠকৰ হৈ জাষ্টিছ লাগে কাৰণ তেখেতো আমাৰ দৰে মানুহ আৰু তেখেতৰ আমাৰ অসমৰ সমাজ ব্যৱস্থাত অসমৰ অৰ্থনীতিত তেখেতৰ বৰ্তমান সময়ত যথেষ্ট ভূমিকা আছে